এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হ'লে তাৰ 31তম পদটো নিৰ্ণয় কৰা। আমাক প্ৰশ্নটোত দিয়া আছে 11তম পদটো 38 অৰ্থাৎ A11 দিয়া আছে 38 আৰু 16তম পদ অৰ্থাৎ A16 হৈছে 73 অৰ্থাৎ 73। সমান্তৰ প্ৰগতিটোৰ 11তম পদটো 38 আৰু 16তম পদটো 73। ধৰি ল'লোঁ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ হৈছে A আৰু সাধাৰণ অন্তৰ D। তেন্তে A11 অৰ্থাৎ 11তম পদটোৰ মান এনেদৰে আমি লিখিব পাৰোঁ। আমি ইয়াত লিখি লৈছোঁ A11 ইজ ইকুৱেল 38 অৰ্থাৎ A11 ANৰ সূত্ৰ অনুসৰি আমি পাম A11 মানে হয় A প্লাছ N-1 অৰ্থাৎ ইয়াত হ'ব 11 - 1 11 - 1 ইনটু D ইজ ইকুৱেল 38। ইয়াত এৰ মান নাই দিয়া, গতিকে A প্লাছ 11 - 1 অৰ্থাৎ 10 10D ইজ ইকুৱেল 38। A ইজ ইকুৱেল 38 মাইনাছ 10D অৰ্থাৎ ইয়াত আমি এৰ মান এটা পাইছোঁ 38 মাইনাছ 10D। ইয়াক সমীকৰণ 1 বুলি লিখি লৈছোঁ। ইয়াৰ পিছত আৰু এটা দিয়া আছিলে A16ৰ মান দিয়া আছিলে 73। A16টো আমি একেধৰণে লিখিব পাৰোঁ A প্লাছ 16 মাইনাছ 1 ইনটু D ইজ ইকুৱেল 73। গতিকে A প্লাছ 15D ইজ ইকুৱেল 73 ইমপ্লাইজ A ইজ ইকুৱেল 73 মাইনাছ 15D। ইয়াক আমি সমীকৰণ 2 বুলি লিখি লৈছোঁ। ইয়াত আমি দেখা পালোঁ সমীকৰণ 1 আৰু সমীকৰণ 2 দুয়োটাতে এৰ মান কেইটা দিয়া আছে। যদি এৰ মান কেইটা হয় তেতিয়াহ'লে 38 মাইনাছ 10D আৰু 73 মাইনাছ 15D ইহঁত দুয়োটা সমান। অৰ্থাৎ আমি এতিয়া লিখিম সমীকৰণ 1 আৰু 2ৰ পৰা সমীকৰণ 1 আৰু 2ৰ পৰা আমি পাম 38 মাইনাছ 10D ইজ ইকুৱেল 73 মাইনাছ 15D। ইয়াৰে আমি চলক লগাকেইটা একেফালে লৈ আনো মাইনাছ 10D মাইনাছ 15টো এইফালে আহি গ'লে প্লাছ হৈ যাব 15D ইজ ইকুৱেল 73 মাইনাছ 38 মাইনাছ 10D প্লাছ 15D অৰ্থাৎ 5D ইজ ইকুৱেল 73ৰ পৰা 38 মাইনাছ কৰিলে আমি পাম 8 × 5 = 13 3 বহি গ'ল 3 × 3 = 6 অৰ্থাৎ 35 ইমপ্লাইজ আমি পাম D ইজ ইকুৱেল 5 7 × 35 গতিকে 7 অৰ্থাৎ সাধাৰণ অন্তৰ D ৰ মান পাই গ'লোঁ 7। এতিয়া এই D ৰ মানটো সমীকৰণ 1 বা সমীকৰণ 2ত বহাই দিম। আমি সমীকৰণ 1ত বহাই দিছোঁ। আমি এতিয়া লিখিম D ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1টো আছিলে A ইজ ইকুৱেল 38 মাইনাছ 10D 38 মাইনাছ 10 ইনটু D ৰ মান আমি পাইছিলোঁ ইয়াত 7 গতিকে 7 38 মাইনাছ 10 7 × 70 এইফালে 70ৰ পৰা আমি 38 মাইনাছ কৰিব লাগিব। 38 মাইনাছ কৰি দিয়াৰ লগে লগে এইফালে হ'ব 2 এইফালে হৈ গ'ল 32 ডাঙৰ লগত মাইনাছ গতিকে মাইনাছ 32 অৰ্থাৎ এৰ মান আছিলে প্ৰথম পদটো মাইনাছ 32। এতিয়া আমি এৰ মানো পালোঁ আৰু সাধাৰণ অন্তৰ D ৰ মানো পাই গ'লোঁ।
আমাক প্ৰশ্নটো দিয়া আছিলে A31 ৰ মান উলিয়াব লাগে, অৰ্থাৎ 31তম পদটো নিৰ্ণয় কৰিব লাগে। 31তম পদটোৰ আমাৰ সূত্ৰটো হ'ব A + 31 - 1 ইনটু D। ইয়াত A ৰ মান আমি পাইছোঁ -32 + 31 - 1 অৰ্থাৎ 30। D ৰ মান আমি পাইছিলোঁ 7, গতিকে 7 -32 + 3 × 7 = 21, 210। 210ৰ পৰা 32 মাইনাছ কৰি দিলে আমি পাম 8। তাৰ পৰা এইফালে আহি গ'ল 3 7 10 178। নিৰ্ণয় মানটো এয়াই 178, অৰ্থাৎ 31তম পদটো হৈছে 178।